নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এডি ক্ৰেকশ্যন 2.0লৈ। তো আজি ভাওনা আছে, এখন সুন্দৰ নাট গুৰুসন্ধ্যা তো নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ উদ্যোগত এখনি সুন্দৰ নাট পৰিৱেশন কৰা হ'ব। তো নাট গুৰুসন্ধ্যা তো আজি চাবলৈ আহিছোঁ ভাওনা। এখন ভাল জাকাজ ভাওনা পৰিৱেশন কৰা হ'ব। তো তাত মোৰ বহুতো দাদা বাইদেউসকলে ভাওনা পৰিৱেশন কৰিব। তো আজি চাবলৈ আহিছোঁ, এখন সুন্দৰ ভাওনা অনুষ্ঠিত কৰা হৈছে। তো আপোনালোককো ভাবিলোঁ দেখাম ব্লগৰ যোগেৰে। তো ব'লক আমি আজি ভাওনা চাবলৈ যাওঁ। ভাওনা চাব আহিলোঁ। তো ভাওনাৰ ওচৰতে মোৰ ককাইদেউৰ দোকান আছে। তো ককাইদেউ ভাওনা চাবলৈ যাব। তো আমি একেলগে যাম ভাওনা চাবলৈ। তো ককাইদেউ আছে, ককাইদেউ কিবা কোৱা মানে আজি ভাওনা আছে, মিলন মন্দিৰতে ভাওনা আছে, চাব বঢ়িয়া ভাওনা গুৰুসন্ধ্যা। আমাৰ ভাইটি চেনেলটো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু এই যে ওচৰতে ঘণ্টাটো আছে, ঘণ্টাটো টিপি দিব দেই। ৰাইজক ভাওনা চামগৈ এতিয়া, চাই থাকক সকলো। আমাৰ গাঁৱৰ এজন সুন্দৰ ভাৱৰীয়া সলনাই বুলিয়ে ক'ব এনেই কৈছে। সেইটো ভাৰতী চেনেল হয়, চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম দিব চেনেলটো, আঁকোৱালি ল'ব বাকী চেনেলবিলাকৰ দৰে। আৰু ভাওনা ভিডিঅ' দি থাকিব, আপোনালোকে চাব পাৰিব। ভাওনা চাই যাবনে? ভাওনা চাই যাম, সপোনী ফেভৰেট কেৰেক্টাৰ। তো সপোনী চাই যাম আৰু ওপৰতে। ঠিক আছে, ৰাইজ লগ পাম, নমস্কাৰ। তো ৰাইজ, তো ভাওনা আজি ইয়াতে হ'ব। তো মই পাই গ'লোঁ ভাওনা জেগা। তো আজি ইয়াতে ভাওনা হ'ব। তো চাই থাকক আপোনালোকে, আজি ইয়াতে ভাওনা অনুষ্ঠিত কৰা হ'ব। এজন বিশিষ্ট ব্যক্তিক লগ পাইছোঁ আমি। তো আজি দুআষাৰপৰা তোমালোকৰ সহযোগত তোমালোকৰ কলেজৰ এখন ভাওনা আজি অনুষ্ঠিত কৰা হৈছে। আজি অনুভৱ কেনেকুৱা পা? আৰু আশা কৰোঁ যাতে আমাৰ ভাওনা বেলেগ হৈ যায়, সেয়াই আৰু তোমাৰো ইয়াৰ চেনেলটো চাবলৈ ছাবস্ক্ৰাইব কৰি দিব, দেখি থাকিব ভাল ভিডিঅ' নহয় চাই ল'ব সকলোৱে। আজি ভাওনা মেইন মানুহজনক লগ পাই গৈছোঁ। ৰাইজক নমস্কাৰ। আজি সপোনী গাইছোঁ, বাকী তাৰে ভিডিঅ' চিডিঅ' দিব বুলি আশা থাকিলে ভিডিঅ' দিম সকলে বাকী কাম হয় আৰু লাগি আছে আৰু ভাল হ'ব দিয়া, চাই থাকক। তো ভাওনা চাব আহি আজি মমতাক লগ পাই গৈছে। মহাবিদ্যালয় ভাওনা বাকিনে কৰিছে, তাকে চাবলৈ আহিলোঁ, ভাল লাগিব, চাই থাকক। আজি ভাওনা এজন বিশিষ্ট ব্যক্তিক লগ পাইছোঁ। আজি প্ৰাক্তন ছাত্ৰ আমাৰ নাজিৰা মহাবিদ্যালয়ত আজি এওঁলোকৰ সহযোগতে এখনি ভাওনা পৰিৱেশন কৰা হৈছে, অনুষ্ঠিত কৰা হৈছে। তো আজি তোমালোকৰ অনুভৱ কেনেকুৱা? অনুভৱ খুবেই ভাল। আমাৰ মানে বহুত দিনৰ কষ্ট, বহুত দিনৰ আশা, বহুত দিনৰ সপোন এটা পূৰণ হ'বলৈ গৈ আছে, আৰু খন্তেক সময়ৰ পিছতে মানে সপোনটো বাস্তৱ হ'ব। খুবেই ভাল লাগিছে, এহেঁতি আহিছে, ভাল লাগিছে, সকলোৱে আহক, ভাল লাগিব। তো এখন সুন্দৰ জাকাজ ভাওনা হ'ব। তো চাই থাকক সকলোৱে। Goodbye,
ভাই দাদা আজি এইদিনৰ পৰা মোৰ কবকে সংসদ সিংহাসনৰ বাবে নিজ ভাতিক ব্যক্তিকে হত্যা কৰি এইয়া মই কি কাৰ্য কৰিছোঁ ভাতি সেয়েহে মন মোৰ ভৌতিকে সংসদ নহ'ব দাদা ৰথমন্ত্ৰী তোৰ প্ৰতি কামমানৰ পাপৰতে ল'বই লাগিব দুখনৰ ৰক্তপানে আৰু হাইদুৰ গুৰু ভংগ প্ৰতিজ্ঞা দিবই অনৌপিত বিচলিত নহ'ব এই প্ৰতিজ্ঞাৰ পৰা যদুপতি থাকোঁতে সহায় চিন্তা নাই শত্ৰু নকৰিবাবে চলে বলে চিন্তা কৌশলে হ'লেও শত্ৰু পৰাস্ত কৰাই আমাৰ প্ৰধান কৰ্তব্য মোৰ হে একে কৰ্তব্য নালা শত নাম লুপ্ত থাকিবে পৃথিৱীৰ পৰা লুপ্ত কৰি পৃথিৱীৰ পৰা শত কৰমৰা পুৰুৱান ধৰ্মৰ বিজয় ঘটা বক্তা বাক্য নহবা দাদা নিজ কৰ্মত অগ্ৰহ বলা আমি নিজ নিজ কৰ্তব্যত অগ্ৰসৰ কিন্তু ৰাখিব মনত ধৰ্মৰ পৰা কদাপিতো নোহোৱা বিচলিত মধুৰ কৃষ্ণৰাম এই আমাৰ অভেদ্য কমল বলা দেখালোঁ আপোনালোকক ভাওনাত যিমানবোৰ চেষ্টা কৰিলোঁ তো চাব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নেক্সট ব্লগত লগ পোৱা খাই আজি